আপোনালোকৰ কাৰণে মই নতুন বস্তু এটা লোৱা নি কি জানেনে? এইটো চাওক, এই বস্তুটো ডাউনলোড কৰি লওক, প্লে ষ্টৰত পাই যাব। এইটো পৰা পইচা ঘটিব পাৰি। আপোনালোকে যি জমনি বস্তু বনাই দিব সেইবোৰ মানুহে লাইক কৰিব, আৰু বেছি লাইক হয় তেতিয়া পইচা আপুনি পাই যাব। তেনে এইটো ডাউনলোড কৰি ল'ব, নামটো মিমি চাট। ধন্যবাদ। ব্যৱসায়ীবিলাক চলা নাই, ব্যৱসায়ীবিলাক চলিবলৈতো কিবা কৰিব লাগিব। লকডাউনত শাক পাচলিও বিকিব ধূপডাল আকৌ কাইলৈও জ্বলাব লাগিব নহয় আকৌ, গম পাওঁ। 10 এনেই লকডাউনত একো পইচা চইচা নাই বাৰু। এইডাল ধূপ যদি এসপ্তাহ গৈ মোৰ কিমান লাভ হ'ব মই চাওঁ। এটা ধূপৰ দাম 10 টকা, মোৰতো কিমান লাভ হ'ব চাওঁ। এই ধূপডালো জ্বলাব নালাগে, সেয়াও কৰিবি নি, সেয়াটো কৰিবি নি, নুমত হ'লে হৈ যায়, তেতিয়া মোৰহে লাভ হ'ব। কাইলৈও জ্বলাব পাৰিম, তেতিয়া তেনেকৈ মই এসপ্তাহমান জ্বলাবলৈ হ'লে কিমান লাভ চাওঁ। বাৰু এতিয়া ব্যৱসায় মন দিওঁ। কেজি 200 টকা 200 টকা আহক দাদা, মই বিচাৰিছোঁ এই মাছ কেজি কিমান টকা? কেজি 200 টকা পৰিব। মাছটোনো ইমান দাম নে? কি মাছ? আৰি মাছ, আৰি 1 কেজি 100 টকা দিবা। গাঁৱলীয়া ল'ৰা দিবি আৰু, গাঁৱলীয়া মানুহে আৰু, আমি দেখোন চব গাঁৱৰে মানুহ আৰু। নহয় এইবোৰ গোটেই লোকেল মাছ হ'ব। এইবোৰ ইমান সস্তাত দিলে মোৰ কি লাভ হ'ব? এই গাঁৱৰে ল'ৰা খুৱাব নোৱাৰা নে মাছ তাত? ফ্ৰীতে খুৱাম বুলি কোৱা 100 টকা দিম বুলিয়ে কৈছোঁ। 100 টকা নোৱাৰো বুলি ক'লে বুজি নাপান। ঠিক আছে 150 টকা ল'বি দে বুলি ক'লে বুজি নাপান। এই লাষ্ট ফাইনেল কৈছোঁ 152 টকা দিম দে। টকা বহাই আছোঁ হা, মই দিব নোৱাৰো। লাষ্ট কৈছোঁ 160 টকা দিম তই দে। মাছটো মোৰ চাই ভাল লাগি। তোৰ লগত মোৰ ওচৰতে মাৰিলে মোৰ ব্যৱসায় নহ'ব। মাছ ৰাতিপুৱা লোকচান দেই। 160 টকা দিবলগীয়া হৈছে। 100 টকাটোকে ৰাতিপুৱা লগ পাবলৈ আছিলে। মাছকেইটা ৰাতিপুৱা মাছ কেইটামান পালোঁ দেই। দাম খাবৰ কাৰণে আজিকালি টেনশ্যনে হ'ল। ঘৰতে মাছকে দি পিনি ভাতকে খাওঁ, সেইটোকে কওঁ যাওঁ। মাছ আনিছোঁ, মাছ ওলাই মাছ দাম দি কিনিছোঁ গম নাই। ৰাতি বনাব নালাগে, মাছটো বহুত দাম। এই তই ভাত খোৱাৰ কাৰণে ডাইনিং টেবুলত ওলমাই খাবি মাছটো। আমি চাই ভাত খাম, এনেকুৱা লাগিব মাছো খাম। বাৰু ভাতটো খোৱালৈকে অকণমান ইয়াতে বহোঁ। এপাক চন্দ্ৰ তাৰপৰা বৰ আমনি লাগিছে। চন্দ্ৰহঁতে তামোল অকণ খাওঁ। কৃষ্ণ বাম্পা বৌদ্ধ কম লাগিছে এইখিনি। এইটোকো চাহ খুৱাব লাগিব নি? চন্দ্ৰ আগফালে বহি কি কৰিছ? ইয়াতে বহোঁ, ক'ৰবাত বহিবলৈ পালেই হয়। বাৰু চাহ অকণমান খুৱাবি নেকি? চাহ একাপ খুৱাবি নে? গাখীৰ চাহ খোৱা। গাখীৰ চাহে খোৱা? গম পানী চেনি আৰু চাহপাত গাখীৰ শেষ হ'ল, গম পানী দাদা তামোল এখনকে দে। তোৰ মানে চাহ একাপো খাব নিদিয়ে জানো নাই লকডাউন হ'ব দে। তামোল দে। ইমান মিহিকে কাটিছে যে, মোৰ দাঁত আছে ন। তামোলৰ দাম কিমান গম পোৱা নাই? মোক অকণমান দিছোঁ, অকণকে খা। নাখায় তোৰ তামোল ৰাম, যিকণ চিকন আছিলি সেইকণনো ক'ত দে? সেইকণনো কেলৈ লৈ যা? তই কৈছ নাখাওঁ বুলি ক'লে লৈ লৈছোঁ। কেতিয়াবা খুৱাম দে। যাওঁ দে, মগজটোৱে বেয়া হ'ব।
খান্দিয়ে ভাত চাত খাম আৰু খুন্দে ভাত চাত খালোঁ যেনিবা বিচনী এখন আন মই দোকানলৈ যাওঁ এই ঘৰত গৈ এখন লাগিয়ে ল'লি বিচনী এখন আন লগ পালো এটা ভালে হ'ল কি হ'ল কচোন এইটো কি কয় চন্দ্ৰ যে সেইটো বোলে নকবি আৰু মই সেইটোকে তোক ক'ম বুলি ভাবিছোঁ অথনি মাছ এটা ইমান কম দামত লৈ গ'লো তাৰ ঘৰত ময়ো গৈছিলোঁ ন সেয়া চাহ একাপ খুৱাব গ'লো সুদা পানী আনিলে তাৰপিছত তামোল আনিলে তামোলটো খুৱাব গ'লো অকণমান চুবলৈ দিছে মই বোলো নাখাওঁ যাওঁ যিহে এইটো চিপছটো সেইটো ময়ো পাইছোঁ ন বহুত চিপছ সেইটো একদম ঠিক কৈছে এইটো কি হ'ল বৈ যাওঁচোন বৈ তোক কি হৈছে বিচি যে আহি আছে তোক কি হৈছে ইমান বিচি আছো চাহ মোৰ যদি বিচি মোৰ পেণ্টবোৰ বোকা চোকা লাগিব এইবোৰ চাফ চাবোন কিনিব লাগিব ধুবলৈ অকণমান বেছি ধুলিব আঁতৰি যাব এনেকুৱা চিপছ জিন্দগীত দেখা নাই কৃষ্ণই বুলিলে এইটো চিপছ মই লাইফত দেখা নাই চাফ চাবোন খৰচ বুলি তই বিচনী মাৰি ধূলি অঁতৰাই লৈ গৈছ তই কেনেকুৱা চিপছ মোৰ দোকানলৈ দেখিলো ৰাম মই এনেকুৱা চিপছ দেখা নাই দেই কৃষ্ণ মোৰো দেখা নাই দেই বৈ ঘৰলৈ যা কাম নাই ইয়াৰ ৰখি থাকি বল ভিডিঅ'টো চাই কেনেকুৱা লাগিল যদি ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আমি আৰু নতুন ভিডিঅ' দিম তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আছাম আজিলৈ ধন্যবাদ আজি বাৰ্থডেও আছিলে বাৰু ধন্যবাদ